Hi everyone, মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। যিসকল কন্ট্ৰেকচুৱেল টিচাৰ নতুনকৈ ৰেগুলাৰাইজড হৈছে তো তেওঁলোকে অলৰেডি হয়তো প্ৰভিজনেল চেলাৰী লৈ আছে আৰু যদিহে আপোনালোকে 6 মাহৰ ভিতৰত আপোনালোকে ফাৰ্স্ট চেলাৰী এপ্ৰুভ নকৰে তেতিয়াহলে কিন্তু আপোনালোকৰ 6 মাহৰ পিছত চেলাৰী ৰৈ যাব আৰু ফাৰ্স্ট চেলাৰী এপ্ৰুভেলনো কি হয় তো হেয়া যে ডিটেইলছত কম কি হয় চাওক যেতিয়া আপোনালোকে বৰ্তমান যি চেলাৰী লৈ আছে হেয়া আপোনালোকে 6 মাহৰ বাবে প্ৰভিজনেল চেলাৰী হে আপোনালোকে পাব এতিয়া আপোনালোকে যদি ফাৰ্স্ট চেলাৰী বাবে এপ্লাই নকৰে তেনে ক্ষেত্ৰত কি হ'ব 6 মাহৰ পিছত কিন্তু যেতিয়া আপোনালোকৰ 7 নম্বৰ মাহ বা 8 নম্বৰ মাহ আহিব তেতিয়া আপোনালোকৰ কি হ'ব আপোনালোকৰ চেলাৰী ৰৈ যাব কিন্তু আপোনালোকে যদি ফাৰ্স্ট চেলাৰী এপ্ৰুভেল মানে তাৰ আগতে আহি যায় অৰ্থাৎ 6 মাহৰ আগতে আহি যায় যে আপোনালোকৰ ধৰক 3 মাহ আপোনালোকে প্ৰভিজনেল চেলাৰী লৈ আছিল তেনেকুৱাতে আপোনালোকৰ ফাৰ্স্ট চেলাৰী এপ্ৰুভেল হৈ গল তো তেতিয়া হলে কিন্তু 4 নম্বৰ মাহটোৰ পৰা আপোনালোকে সেই ৰেগুলাৰ হিচাপত চেলাৰী পাব আৰু আপোনালোকৰ কোনো ধৰণৰ চেলাৰী লৈ ইস্যু নহয় আৰু ইয়াক আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব তো তাৰ কাৰণে প্ৰথমে আপোনালোকক কি লাগিব চাওক জয়নিং লেটাৰ লাগিব আৰু জয়নিং অৰ্ডাৰ লাগিব এপইন্টমেন্ট লেটাৰ লগতে আপোনালোকৰ পাছবুক এতিয়া আৰু আন্ডাৰটেকিং আৰু পুলিশ ভেৰিফিকেশন আছে তো পুলিশ ভেৰিফিকেশনৰ কাৰণে আপোনালোকে পুলিশ ভেৰিফিকেশন নকৰি পিনে তাৰ হলনি আপোনালোকে যেহেতু যেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈছিল তাত আপোনালোকে এফিডেভিট এটা জমা কৰিছিল সেই এফিডেভিটৰ এটা কপি আপোনালোকে আপলোড কৰিলে হৈ গল এতিয়া আপোনালোকৰ এপইন্টমেন্ট লেটাৰ লৈতো কোনো ধৰণৰ ইস্যুৱে নাই কাৰণ গোটেই ডিস্ট্ৰিক্টৰ কাৰণে আপোনালোকক এখন এপইন্টমেন্ট দিয়া হৈছে তো ঠিক তেনে ধৰণে আপোনালোকৰ কিন্তু জয়নিং অৰ্ডাৰ তো জয়নিং অৰ্ডাৰ সাধাৰণতে পোষ্ট ক্ৰিয়েচন আৰু ৰিটেনচন অৰ্ডাৰৰ যেটো কপি হয় সেই কপিটো হয় কিন্তু আপোনালোকৰ ক্ষেত্ৰত যেহেতু নতুন আপোনালোকৰ পোষ্ট হ'ব মানে অলৰেডি স্কুলত যি পোষ্ট আছে সেই পোষ্টত আপোনালোকক জয়নিং দিয়া হোৱা নাই আপোনালোকৰ বাবে নতুনকৈ যদি এখন স্কুলত দুটা পোষ্ট আছে দুটা বা যদি এটা মানে এজন কন্ট্ৰেকচুৱেল টিচাৰ আছিল তেতিয়াহলে এটা বা তিনজন যদি আছিল তিনটা পোষ্ট নতুনকৈ ক্ৰিয়েট কৰা হৈছে আৰু যেতিয়া আপোনালোকৰ ৰিটায়াৰমেন্ট হ'ব তো তেওঁ মানে যিজন ব্যক্তিৰ এগেইনষ্টত যেটো পোষ্ট দিয়া হৈছে তেওঁ ৰিটায়াৰমেন্টৰ পিছত আকৌ হে পোষ্টত লৈ নতুনকৈ কোনো ধৰণৰ জয়নিং নহয় গতিকে আপোনালোকৰ অৰ্ডাৰ কপিখনত যেটো অৰ্থাৎ এপইন্টমেন্ট অৰ্ডাৰ কপিটোতে পোষ্ট ক্ৰিয়েচন ৰিটেনচন নম্বৰ হিচাপত এটা E46 এনে ধৰণৰ এটা নম্বৰ দিয়া হৈছে তো এই নম্বৰটোৱে কি হ'ব আপোনালোকৰ জয়নিং অৰ্ডাৰ হিচাপত হ'ব অৰ্থাৎ আপোনালোকৰ যিখন এপইন্টমেন্ট লেটাৰ হ'ব সেইখনকে আপোনালোকে জয়নিং অৰ্ডাৰ হিচাপে দিব পাৰিব গতিকে এই 6টা ডকুমেন্টস আপোনালোকে যেতিয়া দিব 6টা ডকুমেন্টস হৈ গল আপোনালোকৰ এপইন্টমেন্ট লেটাৰ জয়নিং ৰিপৰ্ট জয়নিং অৰ্ডাৰ অৰ্থাৎ জয়নিং অৰ্ডাৰ আৰু এপইন্টমেন্ট লেটাৰ আপোনালোকৰ বাবে একেই হ'ব কিন্তু আন চাকৰিসমূহৰ কাৰণে বেলেগ বেলেগ হয় দুইখন নেক্সট আপোনালোকৰ আহিব পাছবুক পুলিশ ভেৰিফিকেশনৰ হলনি আপোনালোকে কি কৰিব এফিডেভিটৰ কপিটো দিব আৰু ৰিমাৰ্কছত আপোনালোকে মেনশন কৰি দিব আৰু লগতে আপোনালোকৰ এখন আন্ডাৰটেকিং এই সমূহ দি আপোনালোকে যেতিয়া এপ্লাই কৰিব ইয়া আপোনালোকে গুৱাহাটীৰ পৰা এপ্ৰুভ হৈ আহিব ফাইনান্স ডিপাৰ্টমেন্টৰ পৰা যেতিয়া এপ্ৰুভ হৈ আহিব তাৰ পিছতে আপোনালোকৰ কি হ'ব ফুল প্লেজত আপোনালোকৰ ৰেগুলাৰ হিচাপত আপোনালোকৰ চেলাৰী হ'ব কিন্তু এইখিনি যদি এপ্ৰুভ আপোনালোকে ধৰিলক এপ্লাই কৰিছে সময় আছে বুলি কয় কিন্তু এপ্ৰুভ হৈ আহিবলৈ আপোনালোকৰ যদি 6 মাহ সময় লাগিছে অৰ্থাৎ 6 মাহতকৈ যদি বেছি সময় লাগিছে কিন্তু সেই তাৰ পিছত আপোনালোকে চেলাৰী পাবলৈ কিন্তু প্ৰবলেম ফেস কৰিব গতিকে আপোনালোকে লেট নকৰিব এতিয়াই আপোনালোকে এপ্লাই কৰিবলৈ আগবাঢ়িব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে কেনে ধৰণে আগবাঢ়িব আপোনালোকে ফিনাছামত যাব ফিনাছাম যেহেতু আমাৰ website है ताते गई पिने আপোনালোকে এমপ্লয়িজ that employee and payroll থাকে তাতে আপোনালোকৰ নেমৰ এগেইনষ্টত যত ফাৰ্স্ট স্যালাৰি থাকে তো তাতে আপোনালোকে গই পিনে আপোনালোকৰ যিখিনি ডিটেইলছ থাকে সেই ডিটেইলছ খিনি লগতে পাৰ্সোনাল ডিটেইলছত আপোনালোকে খিনি দিব লগতে ফৰৱাৰ্ডিং লিখিব লিখি পিনে আপোনালোকে সেভ কৰি পিনে যেতিয়া কৰিব তেতিয়া আপোনালোকৰ প্ৰপোজালটো যাব আৰু তাৰপিছত আপোনালোকে যেতিয়ালৈকে আপোনালোকৰ এপ্ৰুভেল হৈ নাহে তেতিয়ালৈকে আপোনালোকে ওয়েট কৰিব লাগিব গতিকে এইখিনি আপোনালোকে কৰিব এয়া আপোনালোকে বুলি নহয় যিমান নাথাকক কিয় চৰকাৰী নতুন কৈছে কলে স্যালাৰি পায় প্ৰথম অৱস্থাত সদায় প্ৰভিজনেল চেলাৰি পায় তাৰ পিছতে আপোনালোকে ফাৰ্স্ট চেলাৰি এপ্ৰুভ কৰিব লাগে গতিকে এইখিনি আপোনালোকে এতিয়া কৰি লব কাৰণ যেহেতু আপোনালোকে অলৰেডি এক মাহ ডেৰ মাহ মান দুমাহ হয়তো কিছুমানৰ বা কোনোবাই যদি মাৰ্চৰ পৰা লৈছে তেতিয়াহলে তেওঁলোকৰ এমাহ অলৰেডি হৈ গৈছে অৰ্থাৎ আপোনালোকে হয়তো কোনোবাই এটা বা কোনোবাই দুটা চেলাৰি অলৰেডি লৈ লৈছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে
জলদি নকৰে কাৰণ আপোনালোকৰ খুব জলদি আপ্ৰভ হৈ নাহে কেতিয়াবা 2 মাহ বা 3 মাহো লাগে কাৰণ মই যেতিয়া নিজৰ বাবে কৰিছিলো তেতিয়া মোষ্ট প্ৰবেবলি 2-3 মাহ মান লাগিছিলে গতিকে এইখিনি আপোনালোকে মন কৰিব আৰু জলদি কৰি ল'ব গতিকে ভিডিওটো আজিলৈ ইমানতে সামৰিছো আৰু যদিহে আপোনালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিব বিচাৰে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই